পোনপ্ৰথমতে এটা কথা কৈ লওঁ মানে মই সাধাৰণতে পেইণ্টিঙৰ কাম কৰোঁ আৰু আজি মানে বেলেগ এটা কাম কৰোঁ। এইখিনি কামো জানো মানে মই এইখিনি কাম আপোনাৰ 3 বছৰ 4 বছৰমান এইখিনি কাম কৰিলোঁ। যিখিনি কাম কৰিম এতিয়া সেইখিনি কাম কৰিলোঁ 3 বছৰ 4 বছৰ। যিহেতু মানে এইকেইদিন পেইণ্টিঙৰ কাম নাই সেয়েহে বেলেগ এটা কাম কৰিবলৈ আহিলোঁ। আৰু কি কাম কৰিলোঁ আপোনালোকে চাই লওক এবাৰ। আজি কাম নকৰিলে নহ'ব ন, দুখীয়া মানুহ কাম নকৰিলে পেট নভৰে। আৰু কামৰ সৰু বৰ নাই, আপোনাক কামত লাজ কৰিব নালাগিব, কামত লাজ কৰিলে নিজৰ পেট মৰিব। তো আহক কি কাম কৰিলোঁ এবাৰ চাই লওক। তো নমস্কাৰ বন্ধুসকল, পুনৰবাৰ স্বাগতম জনাইছোঁ মই এটা ভিডিঅ' লৈ। আৰু আপোনালোকে আছে ভি ব্লগছ। বন্ধুসকল আজি মানে ভিডিঅ'টো অলপ বেলেগ হ'ব। আজি মানে মই বৰ্তমান আছোঁ আমাৰ ককাদেউহঁতৰ ঘৰত। আৰু আমাৰ তলৰ ফ্ল'ৰৰ ইটা চলিং কৰি আছোঁ। তো ব'লক আপোনালোকক দেখাওঁ ইটা চলিং কেনেকৈ কৰে। তো আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু বন্ধুসকল মানে আপোনাৰ এই মাটিটো মানে ৰুমটো যেতিয়া মাটি ভৰাব, মাটি ভৰোৱাৰ পিছত মানে আপোনাৰ পূৰা পানী খুৱাই দিব ৰুমটো। তো সম্পূৰ্ণ পানী পূৰা মানে গোটেই ৰাতিটো যদি পানী খুৱাই দিব পাৰে তেতিয়া আৰু ভাল। আৰু যদিহে মানে ধৰি লওক মটৰ যিসকলৰ মটৰ আছে তেওঁলোকৰ সুবিধা আছে, তেওঁলোকে মানে ধুনীয়াকৈ গোটেই ৰাতিটো পানী ভৰাই থৈ দিয়ে। আৰু এইফালে দেখিলে পাইছে নাই, পানী পূৰা পাই আছে। ইয়াত আৰু আপোনাৰ টিপ যাবলৈ মানে জেগা নাই আৰু মানে পূৰা টিপ গুচি গ'ল, সকলো টিপ খাই গ'ল। আৰু তাৰপিছতহে আপোনাৰ চলিংটো কৰিব। ডাইৰেক্ট যদি আপোনালোকে ধুমুচটো মাৰিয়ে যদি মাটি ভৰাই ধুমুচটো মাৰিয়ে যদি চলিং কৰি দিয়ে তেতিয়াহ'লে চলিং একদম ফাটি চেচ হৈ যাব। পানী আপোনাৰ সম্পূৰ্ণ গোটেই ৰাতিটো যদি পানী খুৱাই ল'ব পাৰে গোটেই ৰুমটো তেতিয়া মানে বহুত ভাল হয়। তো এতিয়া আমি আৰম্ভ কৰোঁ কামটো। আৰু বন্ধুসকল এইফালে চাওক, বৰ্তমান কাম আৰম্ভ কৰি দিছোঁ। আৰু পোনপ্ৰথমতে আপোনালোকে কি কৰিব লাগিব, এই চুকটো চাৰিটা থাকে ঘৰটো, এইটো চুক আৰু আপোনাৰ সেইটো চুক আৰু এইফালে চুক, চাৰিটা চুকত চাৰিটা ইটা দি পেলাই এনেকৈ ৰছী ফিট কৰি ল'ব লাগিব। ফিট কৰি লৈ পেলাই এনেকৈ আপোনালোকে পুৰণ চিনডাল দি ল'ব। তাৰপিছত লাহে লাহে ইটা চলিং কৰি হৈ যাব। তো আপোনালোকে ভিডিঅ'টো চাই থাকক, আপোনালোকক দেখাই আছোঁ। আৰু বন্ধুসকল আপোনালোকে চুকৰ পৰা যেতিয়া ইটাটো লগাব, এটা এনেকৈ লগাই ল'ব। তাৰপিছত এইটো এতিয়া এনেকৈ লগাব, তাৰপৰা আকৌ এনেকৈ লগাব, আকৌ এনেকৈ লগাব। তো এনেকৈ মিলাই যাব পাৰিব। আৰু লাষ্টত মানে আপোনালোকক দেখাম যিবিলাক বাট থাকে যে সেই বাটটো মানে সৰু সৰু ইটা গুৰিত এনেকৈ মৰিয়াই ধুমুচ মাৰি থাকি দেখাই আছোঁ। তো আপোনালোকে ৰ'ব, ভিডিঅ'টো শেষলৈকে চাই থাকক। এটা গুৰুত্বপূৰ্ণ ভিডিঅ' হয়, চবেই ইটা চলিং কৰিব নাজানে। তাৰ ফলত আপোনাৰ ফ্ল'ৰখন ফাটি যায় যিহেতু। তো এইটো ষ্টাৰ্ট কৰিলে মানে আপোনালোকৰ ফ্ল'ৰখন কেতিয়াও নেফাটে মানে। তো আপোনালোকে ভিডিঅ'টো আশা কৰি শেষলৈকে চাব। আৰু কিবা এটা জানিব, নজনাসকলে হয়তো বহুতে জানিব পাৰে। মই নকওঁ, কোনোবাই ক'ব পাৰে এইটো শিকাইছোঁ, কিন্তু এইটো নহয় মানে যিটো জানো সেইটো শিকাইছোঁ আৰু। বন্ধুসকল আপোনালোকে ইটাটো চলিং কৰোঁতে মানে এটা কথা মন কৰিব, যাতে আপোনালোকে এই তলৰ মাটি লেভেলটো যাতে সমান হয়। তো আৰু মাটি লেভেলটো সমান হ'লে কি হ'ব, মানে আপোনাৰ ইটাখিনি সমানকৈ বহিব, গোটেইখিনি ইটাখিনি সমানকৈ বহিব। আৰু ইটাখিনি সমানকৈ বহিলে মানে আপোনাৰ মানে খৰচটো অলপ কমি যাব। য'ত 5 বেগ চিমেণ্ট লাগে তাত হয়তো 3 বেগতে ওলাই যাব পাৰে। আৰু চব মানে কিছুমান মিস্ত্ৰী আহি পেলাই কি কৰে, আপোনাৰ ইটাটো মানে ডাইৰেক্ট সমানকৈ পাৰি আহে, এনেকৈ সমানকৈ পাৰি আহে মানে এনেকৈ আপোনাৰ পুৰণ চিন দি নলয়। তো সমানকৈ পাৰি আহে, তাৰ কাৰণে মানে অলপ খেলি মেলি হৈ যায়। সমানকৈ পাৰি আহিলে কি হয়, আৰু মানে ইটাটো চলিং কৰাৰ পাছত আপোনালোকে বালি মছলা দি মানে ইয়াত যে ফাগবিলাক দেখিছে, ফাগবিলাক আপোনাৰ ইটাই দিব লাগিব, হাতুৰে মৰিয়াই এইটো আপোনাৰ ধুনীয়াকৈ পূৰা পেকিং কৰি দিব লাগিব। আৰু বালি মছলা ধৰি লওক মানে আপোনাৰ মানে এবেগ চিমেণ্ট আৰু 12 টিনমান বালি দি পেলাই আপোনাৰ তলটো জাম কৰি ল'ব লাগিব। জাম কৰাৰ পিছতহে আপোনালোকে ফ্ল'ৰটো কৰিব লাগিব। তো ইয়াৰ ওপৰত মই ভিডিঅ' এটা দিম, আপোনালোকে চাব, গোটেইখিনি জানিব পাৰিব। আৰু এতিয়া বৰ্তমান আমি ইটাটো চলিং কৰি লওঁ। এইফালে ইটা আনি আছে, ইটাটো ধুনীয়াকৈ চলিং কৰি লওঁ। আপোনালোক একদম ধুনীয়াকৈ শেষলৈকে দেখাম, পেকিং চেকিং কেনেকৈ মাৰে গোটেইখিনি দেখাই দিম। আৰু এটা কথা মন কৰিব বন্ধুসকল, কি গম পাইছে তো এইফালে চাওক, ইটাটো এতিয়া মই এক চাইডে পৰা নাই, অকল এইটো জেগাটো আপোনাৰ গোল কৰি লৈছোঁ। দেখিছে নহয়, একদম ধুনীয়াকৈ এইটো মানে এনেকৈ কৰি চবফালে পাৰি ল'ব লাগে। গোটেই পুৰণ চিনটো দেখিছে মাজত যিটো পুৰণ চিন, তো চবফালে পাৰি ল'ব লাগে। এতিয়া মানে তাৰপিছতে কি হ'ব, মানে পাৰি ল'লে মানে ইটাটো মানে চলিংটো ইফালে সিফালে আপোনাৰ গুচি নাযায় মানে। এক চাইডে পাৰিলে মানে এফালে বেকা হৈ যায় যে, তো সেইকাৰণে চব চাইডে পাৰি ল'ব লাগে। আৰু এতিয়া মানে সূতাডাল যে দেখিছে, এডাল সূতাডাল খুলি লওঁ। সূতাডাল অলপ শকত ল'ব লাগে, পাতলা সূতা হ'লে নহ'ব, মানে ছিগি যায় যে। তো অলপ শকত সূতা ল'ব লাগে। তো আপোনালোকে দেখিব, ফিনিচিং আপোনালোকে দেখি আছে ৰ'ব। আৰু বন্ধুসকল যদিহে মোৰ চেনেললৈ আপোনাৰ কোনোবা নতুনকৈ আহিছে তেতিয়াহ'লে চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।
আৰু এইফালে চাওক এডোখৰ অকণমান ডাউন দেখিছে যে এডোখৰ মানে কি কৰিব লাগিব এতিয়া এডোখৰ আমি এতিয়া উলিয়াই দিব লাগিব এডোখৰত উলিয়াই পেলাই অলপ মানে বালি দি পেলাই সমান কৰিব লাগিব কাৰণ অলপ ডাউন হৈ গ'লে মানে কথাটো বেয়া হৈ যায়তো মানে ভাল নেদেখায় বস্তুটো সেইকাৰণে মানে এতিয়া এইটো বৰ্তমান উলিয়াই দিছোঁ বেছি ডোখৰ নহয় মানে এনেকৈ কৰি এডোখৰ এনেকৈ কৰি অলপ গোলকৈ উলিয়াই দিব লাগিব তাৰপৰা বালি অলপ দি মানে এইটো লেভেলত আপোনালোকে চাওক এইটো লেভেলত আহিব লাগিব এইটো লেভেলত এইটো দেখিছে নহয় এইটো লেভেলত আছে যে এইটো লেভেলত আহিব লাগিব আৰু তেতিয়া মছলাটো আপোনাৰ ইমানটো খাব মছলা 3 ইঞ্চি খাব আৰু এইফালে আহি গ'ল লাল চাহ আৰু লগত এইটো পকা মিঠৈ হয় লালমোহন বুলি ক'ম বুলি ভাবিছিলোঁ লালমোহন বুলি ক'লে মানে ভুল হ'ব সেইকাৰণে পকা মিঠৈ কৈছোঁ আৰু মানে কি হ'ল এনেকৈ কামৰ টাইমত চাহকাপ পালে কাম কৰি বহুত ভাল লাগে মানে কামৰ টাইমত চাহকাপ পাব লাগে বহুত মানুহৰ লগত আপোনালোকে মন কৰিব কাম কৰাসকলে যিসকলে যদি কোনোবাই এনেকুৱা ধৰি লওক পকা কাম পেইণ্টৰ কাম যদি যিসকলে কৰে মানে সেইসকলে জানিব মানে বহুত মানুহৰ ঘৰত চাহকাপ দিবলৈ বহুত বেয়া পায় মানে বিশেষকৈতো আপোনাৰ এতিয়া মানুহ কৈ দিলে বেয়া হয় মানে কেনেকুৱা মানুহে দিবলৈ মানে বেয়া পায় বিশেষকৈ মানে যিসকল অলপ ধনী ধনী মানুহ মানে অলপ তেওঁলোকক অলপ মানে নকওঁ আৰু কৈ দিলে বেয়া হয় কিন্তু চাহকাপ দিব লাগে কাম কৰা মানুহক সেইটো কেতিয়াও কৰিব নালাগে মানে চাহকাপ দিবই লাগে কাৰণ তেওঁলোকে ইমান দুখ কষ্টৰে কাম কৰি থাকে যেতিয়া যি নেকি চাহকাপ তেওঁ মানে কোনো ডাঙৰ কথা নহয় আপোনালোকে যে চাহকাপ খুৱাই কামৰ টাইমত কাম কৰা মানুহজনক আপোনালোকক একো নাযায় মানে চাহকাপ খোৱালে তো সেইটোৱে মানে চাহকাপ দিব লাগে মই বহুত জেগাত কাম কৰিছোঁ কিন্তু বহুত জেগাত দিয়ে আৰু বহুত জেগাত নিদিয়ে মানে পানী এগিলাচো মানে আপুনি পাবলৈ দিগদাৰ আছে যিহেতু কাম কৰি থকাৰ পাছত পানী এগিলাচো আপুনি পাবলৈ দিগদাৰ আছে আৰু পানী গিলাচ খুজি খাবলৈ কি হয় মানে পানী গিলাচ খুজিব নালাগে মানে যিজন মানুহে কাম কৰি থাকে কাম কৰা মানুহজনে পানী গিলাচ খুজিব নালাগে পানী গিলাচ নিজে দিব নালাগে দাদা পানী খাব নেকি বা এই চাহকাপ খাই লওঁহি আহক ভাতে পানীটো নিবিচাৰে কেতিয়াও আৰু কাম ঠিকা আকৌ হাজিৰা আকৌ সেইটো হৈছে কথা নাই মুঠতে চাহকাপ মানুহক বেচিব লাগে তো সেইটোৱে মই কৈছোঁ আৰু এতিয়া মই এইফালে চাহকাপ খাই লওঁ তো আপোনালোকে ৰ'ব আৰু এতিয়া চাহ খাই ল'লোঁ ইয়াত ধুনীয়াকৈ আকৌ লাগি গৈছোঁ কামত বন্ধুসকল হৈছেগৈ আৰু অলপ বাকী আছে গান এটা শুনি লৈছোঁ কামৰ মাজতে গান এটা বজাই ল'লে কাম কৰি ভাল লাগে সেইটো ক'লে কি খাইছ তই বিস্কুট খাইছ বা তই কেলৈ গৈছিলি এইটো ফুৰিবলৈ আৰু বন্ধুসকল হৈ গ'ল মানে এতিয়া কামটো অলপ বাকী আছে আৰু এইটো আপোনালোকে চাওক এবাৰ ধুনীয়াকৈ দেখাই দিছোঁ এইফালে চাওক এই 4 স্কোৱাৰ হৈ গ'ল আপোনাৰ আৰু এইফালে আপোনাৰ এইবিলাক যিবিলাক ফাগবিলাক দেখিছে যে এই ফাগবিলাক মাৰি আছোঁ এতিয়া আৰু এই ইটা গুৰিটো যে এইখিনি দেখিছে নহয় এইখিনি ফাগবিলাকত ভৰাই দিলেই হৈ যাব মানে তো এতিয়া পূৰা ধুনীয়াকৈ পেকিং হৈ যাব আৰু বন্ধুসকল ভিডিঅ'টো চাই কেনেকুৱা পালে যদিহে ভিডিঅ'টো চাই ভাল পালে তেতিয়াহ'লে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব সকলোখিনি কৰিব বুলি আশা কৰিলোঁ এতিয়া হাত মুখ ধুই ল'লোঁ ময়ো যাওঁ আপোনালোকক বাই বাই লগ পাম নেক্সট ভিডিঅ'ত